আজি দুপৰীয়া সাজত এয়াই আছিলে বন্ধাকবি দি পেলাই এয়া মাছৰ মূৰৰ জ্বলা ভাজি বনাইছিলোঁ তাৰপিছত এয়া আছে মাছৰ কণী পিঁয়াজ দি পেলাই সৰু সৰুকৈ এনেকৈ বৰ বনাইছিলোঁ আৰু তাৰপিছত এয়া হৈছে মাছৰ লগত বিলাহী টেঙা জোল আৰু এয়া হৈছে বেঙেনা ফ্ৰাই আৰু দালি বনাইছিলোঁ দালিখিনি দেখুওৱা নহ'লে ওয়েলকাম বেক টু মাই চেনেল আজি আহি আছোঁ এতিয়া আঞ্জলৰ অফিচলৈ মানে আমি আহিম বুলি ভবা নাছিলোঁ ভাত খাই উঠি পেলাই শুই মানে এনেই বিচনাতে বহি কথা পাতি আছিলোঁ মোৰ লগৰ এজনী আহিছে মৌচুমী আৰু আমি মানে একেলগে একদম ক্লাছ আমি 9 মানৰ পৰা চিনি পাওঁ ন ক্লাছ 9ৰ পৰা ক্লাছ 9ৰ পৰা মানে আমি আৰু চিনি পাওঁ আমি আমাৰ গোলাঘাটৰে হয় একেলগে পঢ়া কলেজত পঢ়োঁতেতো একেলগে পঢ়িছিলোঁ তাৰপিছত তাই আজি মানে আমাৰ হ'লে আজি ফাৰ্ষ্ট টাইম থাকিবলৈ আহিছে তাৰপিছত তাইকো লৈ আহিছোঁ আৰু অকণমান যাম এঠাইলৈ লখৰাতে আৰু তো আপোনালোকক দেখাই থাকিম ক'ত যাওঁ ক'ত নাযাওঁ সেনেকৈ সেয়াই আৰু ব'লক আৰু আমি এতিয়া অফিচ পাই গ'লোহি এতিয়া খাইছোঁ মাহ প্ৰসাদ তাৰপিছতে আচলতে ভাত খোৱা বেছি সময় হোৱাই নাছিলে সেইকাৰণে অকণমান আৰু ল'লোঁ আৰু নামটো আৰু নিয়মটো আৰু তাৰপিছতে এয়া আমি গোটেইখিনি বহি পেলাই একেলগে খাই আছোঁ আৰু মানুহখিনি মানে ওচৰে পাঁজৰে বেছিকৈ ঘূৰি ফুৰিছে যে সেইকাৰণে মানে মোৰ কেমেৰাটো লৈ পেলাই অকণমান আনইজি ফিল হৈছে আৰু সেইকাৰণে তথাপিতো যিমানখিনি পাৰোঁ কৰিছোঁ আৰু ভিডিঅ'টো হ'ল আৰু এতিয়া বহি আছোঁ গোটেইখিনি মানে পূজা হৈ গ'ল আৰু এতিয়া সন্ধিয়াই হ'ল আৰু এতিয়া বহি আছোঁ আৰু ইয়াৰ একদম ফ্ৰণ্টতে এখন বিগ বাজাৰ খুলিছে তালৈকে যাম আৰু এতিয়া আমি গোটেইখিনি ইয়াতে বহি আছোঁ মাতটো একদম সৰু সৰুকৈ মাতিছোঁ কাৰণ মানুহখিনিয়ে একদম মোক বহুত ছোৱালী চাইছে মই যেতিয়া মোবাইললৈ কথা কৈ আছোঁ সেইকাৰণে একদম সৰু সৰুকৈ কৈছোঁ আৰু তাৰপিছত বিগ বাজাৰ যাম তাৰপিছত দেখাই আছোঁ এতিয়া আহিছোঁ বিগ বাজাৰ আচলতে মোৰ কেইটামান বস্তু কিনিবলগীয়া আছিলে যাবলৈ হোৱা নাই তথাপিতো ওচৰতে যেতিয়া আছে আঞ্জলৰ অফিচৰ ওচৰতে তো আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ চাওঁ কি পাৰোঁ ল'ব বেয়া মজা লাগিছে বহুত দিনৰ আহিছে বস্তু কেইটামান কিন্তু এতিয়াও বিল পে' হোৱাই নাই কাৰণ প্ৰাঞ্জলে নিজৰ কাৰণে কিবাকিবি চাই আছে আৰু সেয়াই আৰু সূতা এটা চালোঁ মানে মই আহিছিলোঁ মোৰ কাৰণে
পেণ্ট ল'বৰ কাৰণে লেগিংছে হওক বা জেগিংছে হওক বা এনেকুৱা প্লাজো চাজৰ আৰু ষ্ট্ৰেইট পেণ্ট কমফৰ্টে পেণ্ট চাবলৈ কিন্তু মানে পেণ্ট চোৱা নহ'লে কাৰণ মোক লাগে একদম পিয়'ৰ হোৱাইট আৰু ব্লেকত কিন্তু ইয়াতে যিখিনি আছে চব প্ৰিণ্টেড হয় কাৰণ হোৱাইটটো হ'লে বা ব্লেকটো হ'লে চবৰ লগতে মিলি যায় কিন্তু ইয়াতে আছে চব প্ৰিণ্টেড চ' মই নল'লোঁ কিন্তু এটা চাই থাকোঁতে কুৰ্তা এটা বহুত ভাল লাগিলে চ' কুৰ্তাটো ল'ম বুলি ভাবিছোঁ চাওঁ পে কৰা নাই এতিয়ালৈকে কৰিমহে আৰু এয়া আছোঁ দেখামগৈ ঘৰত গৈ পেলাই কোনটো কুৰ্তা লৈছোঁ হৈছে নেক্সট ডে আৰু কালি দেখিলেই তাৰমানে কালি আগবেলাতে মোৰ লগৰ এজনী আহিছিলে আমি একদম স্কুলৰ ফ্ৰেণ্ড হয় তাৰপিছতে তাইও ইয়ালৈকে বিয়া হৈছে গুৱাহাটীলৈকে তাই থাকে খাৰঘুলি আৰু মই থাকোঁ ইয়াত আৰু তাই মানে আমি ইমান লগ হোৱা নহয় আৰু কালি তাই থাকিবলৈ যোৱা কথা আছিলে বেলেগ এঠাইত মানে হাজবেণ্ড গৈছে কামত বাহিৰত চ' মই ক'লোঁ কি আমাৰ ঘৰলৈকে গুচি আহা এনেও লগ নাপাওঁ আৰু থকাকৈ গুচি আহা তাই আহিলে তাৰপিছতে আমি মানে দুপৰীয়া সময়ত ওলাই যোৱা কথা আছিলে বিশ্বকৰ্মা পূজাৰ কাৰণে তাৰপিছতে কিন্তু যোৱা নহয় মানে কিবা কাৰণত ক'লে কি যাব নালাগে পূজাৰীজন আহি পোৱাহি নাই যোৱা নহ'ব বুলি ভাবিলোঁ তাৰ ঘৰতে লৰালৰিকৈ মানে ভাতকেইটা বনাই পেলাই আমি খালোঁ খাই পেলাই জাষ্ট বিচনাখনত পৰিছোঁ আৰু মানে শুবলৈ এনেই আৰু কথা চথা পাতি আছিলোঁ তেতিয়া ক'লে যে নহয় পূজা ষ্টাৰ্ট হৈছে আহি যোৱা তেতিয়া আমাক আকৌ প্ৰাঞ্জলে নিবলৈ আহিলে আমি পূজাত গ'লোঁ মানে ঘৰত ভাত খোৱা তাত আকৌ প্ৰসাদ বুলি আৰু কিবা এটা নিয়ম কৰিলোঁ আৰু গৈ পেলাই দেখিলে ক'ত ক'ত গ'লোঁ বিগ বজাৰ গ'লোঁ বা ৰাস্তাত সেই আৰু সেইকাৰণে আগতেই চাই থৈছিলে ৰাস্তাত অহা যোৱা কৰোঁতে দেখা আৰু বাথটাবৰ নিচিনা সেয়া এটা ল'লোঁ আৰু তাৰপিছতে ল'লোঁ তাৰপিছতে বিগ বজাৰ গ'লোঁ আচলতে মোৰ কাৰণে পেণ্ট কিনিবলগীয়া হৈ আছিলে কুৰ্তাৰ লগত পিন্ধা কিন্তু মানে মই মোৰ মানে নাপালোঁ ভাল লগা কাৰণ মোক একদম পিয়'ৰ হোৱাইট আৰু ব্লেকত লাগিছিলে সেইটো নাপালোঁ সেইকাৰণে মোৰ কাৰণে লোৱা নহ'লে আচলতে গৈছিলোঁ মোৰ কাৰণে কিন্তু মোৰ কাৰণে লোৱা নহ'লে উল্টা ৰুহি আৰু প্ৰাঞ্জলৰ কাৰণে ল'লে দুটাই তাৰপিছতে আহিলোঁ আহি পেলাই ভাত নাখাওঁ বুলি ভাবিলোঁ কাৰণ ইমানখিনি খাই বুলি পেট চেট একদম ভৰ্তি আৰু ভাত নাখাওঁ বুলি ভাবিলোঁ কিন্তু মানে 10টামান বজাত চবৰে ভোক লাগিলে আকৌ ভাত চাত বনাই খাই মানে মন নগ'লে আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব আজিও আছে মোৰ লগৰখিনি দেখাই আছোঁ ভিতৰত আছে আৰু এজনী আহিলে আজি লগৰ তাইও মোৰ একদম হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা একেলগে পঢ়া একেলগে থকা আমি মানে একেলগে মেছতো আছোঁ হোষ্টেলতো আছিলোঁ তো মই দেখাই আছোঁ এজনীয়ে আছে কিটচেনত চিকেন বনাই আছে আৰু এজনীয়ে ভিতৰত আছে ৰুহিৰ লগত পূৰা আৰামছে ৰুহিয়ে এতিয়া যাবৰ সময়ত দুইজনী আজি যাবগৈ মানে সিহঁত দুজনী আৰু যাবৰ সময়ত মই কৈছোঁ আজি গংগা যমুনা সৰস্বতী কি বব আৰু ভাত বনালোঁ দালি বনালোঁ আৰু চব্জি এখন বনাম আৰু মৌচুমী যি চিকেন বনাইছে তাই মৌচুমী বনাই আছে চিকেন আৰু চাওঁ কি কৰোঁ বিশেষ ইমান নকৰোঁ কাৰণ বহুত বেছি কিবাকিবি হ'লে খাবলৈও মন নাযায় মৌচুমীয়ে বনাই আছে দেই এয়া একদম পূৰা চিকেন মজা চিকেন বনাইছে একদম কি কৰিছা এক্সাৰচাইজ
যোৱা বাই 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 আকৌ আহিবি এদিন যাম যাম এইমাত্ৰ সিহঁতি গ'ল আৰু মোৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ কেনেকুৱা লাগিলে চাই জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই আৰু যিসকলে কৰি থৈছে থেংক ইউ ছ' মাছ আৰু মোৰ এনেকৈ ভিডিঅ'টো চাই থাকিব আজিলৈ আহোঁ